তো নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি বহু দিনৰ মূৰত মই আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিলোঁ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা থাকিল। বৰ্তমান এতিয়া পিকনিকৰ ছিজন চলি আছে। তো আপোনালোকে বহুতে পিকনিক গৈ আছে, কিবা গৈ আছে। মইতো পিকনিক যাব পৰা নাই, মই ঘৰতে থাকি মই কি কৰি আছোঁ তো আপোনালোকক মই দেখুৱাম। তো আপোনালোকে চাব, আহক। তো আপোনালোকে ভাবিছে চাগে এয়া কি দেখুৱালে, কি কৰি আছে। তো এয়াই কৰি আছোঁ মই। তো চাওক আপোনালোকে। তো এয়া হৈছে গাহৰিৰ দানা। এতিয়া গাহৰিটোক আধাৰ দিবৰ কাৰণে দানা লৈ গৈ আছোঁ। আৰু গাহৰিটো আপোনালোকে চাব পাৰে, এইটো হৈছে গাহৰিটো। খা ডাঙৰ হ'ব পৰা নাই বৰ্তমান। বজাৰৰ পৰা কিনি অনা মাত্ৰ এমাহ 10 দিন হৈছে। এতিয়া লাহে লাহে ডাঙৰ হ'ব আৰু। তো আপোনালোকে দেখি পাইছে, ইফালে এটা আছে আৰু দুটা মানে পুহি ৰাখিছোঁ। তো আশীৰ্বাদ কৰিব আপোনালোকে যাতে মোৰ গাহৰিটো 20,000 পৰা 25,000 টকা পাওঁ।